নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য এটা অনুভৱ। অনুভৱটো লিখি পঠিয়াইছে মোৰ বন্ধু বিনোদে। ৰ'ব, অনুভৱটিৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে বলক বিনোদৰ অনুভৱটি শুনো। কেনেকৈ পাহৰোঁ সেই স্মৃতিবোৰ য'ত তোমাৰ ফালৰ পৰা কোনো যোগদানেই নাছিল। তাৰ পাছতো সম্পৰ্ক শেষ নহওক বুলি সকলো সময়ত নিজকে পাহৰি তোমাৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ। তোমাৰ সৰু সুৰা কথা, ভালপোৱা বস্তুবোৰক লৈ খিয়াল ৰাখিছিলোঁ। কিন্তু তুমি সেই হাজাৰজনৰ দৰে ৰং সলনি কৰিলা। পাগলৰ দৰে কাষত থাকি মৰম আদৰ কৰা মানুহজনৰ কোনো গুৰুত্বই নাই। কি পালা তুমি মোৰ হৃদয় ভগ্ন কৰি, য'ত তুমিয়ে বাস কৰি আছিলা? বাৰু বুজিছোঁ তোমাৰ কথা, তোমাৰ পৰিস্থিতিবোৰ। তোমাক মই দুখ নিদিওঁ। তোমাৰ পৰা শিকিলোঁ যে অকলশৰীয়াকৈ থাকিও বেয়া নালাগে। মোৰ মতে অকলশৰীয়া মানুহৰ কেতিয়াও সংগ নাথাকে। মানুহ অনুভৱ কৰিব পাৰে যে কোনোবা হয়তো আছে কাষত, যাক সপোনত লগ হৈ একেলগে বহি বাৰ্তালাপ কৰিব পাৰি। আমি মানুহবোৰো কেনেকুৱা। যাক আমি দেখা নাপাওঁ তেওঁ ভগৱান, আৰু যাক আমি ভাল পায়ো হেৰুৱাব লগা হয় তাক প্ৰেম। কি এই জীৱন।